অসমৰ প্ৰাচীন দৌল দেৱালয়বোৰৰ ভিতৰৰ অন্যতম হ'ল গৰখীয়া দৌল। আজি আমি জানো আহক যোৰহাটৰ গৰখীয়া দৌলৰ ইতিহাসৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৰহাট নগৰৰ পৰা উত্তৰে 5 কিলোমিটাৰমান দূৰৈৰ বালিগাঁৱত গৰখীয়া দৌল নামেৰে এখন দেৱালয় আছে। এই দৌলটো অতি জাগ্ৰত বুলি ৰাইজে বিশ্বাস কৰি বহু আগৰে পৰাই ইয়াত পূজা পাতল কৰি আহিছে। স্থানীয় ৰাইজৰ মাজত চলি অহা প্ৰবাদ মতে আহোম ৰজা স্বৰ্গদেউ শিৱসিংহৰ দিনতে ইয়াত এটা অলৌকিক ঘটনা ঘটে আৰু তেতিয়াৰ পৰাই ৰাইজে ইয়াত গভীৰ ভক্তিভাৱে পূজা সেৱা কৰি আহিছে। বৰ্তমান দৌলটো থকা ঠাইখন আগতে গৰু চৰোৱা আহল বহল এখন পথাৰ আছিল আৰু এতিয়া চিনচাপ নথকা আই নামৰ এখন নৈ কাষতে এই গৰু চৰোৱা পথাৰখন অৱস্থিত আছিল। এই পথাৰখনতে গৰখীয়া ল'ৰাবিলাকে গোট খাই গৰু চৰাইছিল। তাত এজন প্ৰধান গৰখীয়া ল'ৰাই সদায় বালিৰ দৌল সাজি ফৰিং ধৰি বলি দিয়াৰ ব্যৱস্থা কৰিছিল। এই বালিৰ দৌললৈ প্ৰতিদিনে এজন গৰখীয়াই পাল পাতি ফৰিং ধৰি অনাৰ নিয়ম আছিল আৰু দলৰ সন্মুখত বিৰিণা পাতেৰে বলি দি পূজা পাতল কৰিছিল। এদিন এজন গৰখীয়া ল'ৰাৰ ফৰিং ধৰি আনি বলি দিয়াৰ পাল পৰিছিল। সেইদিনা ল'ৰাজনে ফৰিং আনিব নোৱাৰিলে। ইতিমধ্যে বলি দিয়াৰ সময় হোৱাত গৰখীয়া ল'ৰাজনে নিজকে বলি দিবলৈ কৈ বালিৰ দলৰ আগৰ বলিহালত পৰি দিলে। আন এজন গৰখীয়া ল'ৰাই আনদিনা ফৰিং বলি দিয়াৰ দৰে বিৰিণা পাতেৰে ল'ৰাটোৰ ডিঙিত ৰেপ দিলে। পিছে আচৰিতভাৱে বিৰিণাৰ পাতৰ ৰেপতেই ল'ৰাটোৰ ডিঙিটো দুটুকুৰা হ'ল। তেতিয়া সকলো গৰখীয়া ল'ৰাই ভয় খাই চিঞৰ বাখৰ কৰি গাঁৱৰ ৰাইজক কথাটো জনালেগৈ। গাঁৱৰ ৰাইজে ঠাইডোখৰলৈ আহি এনে আচৰিত কাণ্ড দেখি সেই ঠাইত দেৱতা আছে বুলি বালিৰ দৌল আৰু বলি দিয়া ঠাইখিনি তৎক্ষণাত বেৰি পেলালে। পিছদিনাখন পুৱা ৰাইজে সেই বালিৰ দৌলৰ ঠাইত উই সাফলৰ দৰে এটা দৌল হৈ থকা দেখা পালে। এই উই সাফলৰ দৰে দৌলটো দিনে দিনে বাঢ়ি উঠা দেখি গাঁৱৰ ৰাইজে তাৰ ওপৰত এটা মন্দিৰ সাজি দিলে। লগতে এটা শিৱ মূৰ্তি প্ৰতিষ্ঠা কৰি সমীপৱৰ্তী ৱা সত্ৰৰ সত্ৰাধিকাৰ গোসাঁইক দৈনিক পূজা পাতল কৰিবলৈ দায়িত্ব দিলে। দলৰ পৰিচালনা কৰাৰ দায়িত্ব ৰাইজে বহন কৰিবলৈ ল'লে। তেতিয়াৰে পৰা আজিলৈকে দলত নিতৌ পূজা পাতল চলি আহিছে আৰু ৰাইজেও মন্দিৰ চলোৱাৰ দায়িত্ব বহন কৰি আহিছে। শ্ৰীমন্ত শংকৰদেৱে অসমত মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ কৰি সত্ৰ স্থাপন কৰা বহু পাছত এই ব্যৱস্থা হয় বুলি অনুমান কৰা হয়। এই গৰখীয়া দৌলত নামঘৰ আৰু মণিকূট থকাটো মন কৰিবলগীয়া কথা আৰু সাফলৰ আগত শিৱলিংগ প্ৰতিষ্ঠা কৰা আছে। আগেয়ে দলৰ দবাত কোব মাৰিলেই ওচৰৰ গৰখীয়া ল'ৰাবোৰে গোট খাই মাহ প্ৰসাদ খাইছিলহি। ইয়াত পূজা কৰা উই সাফলৰ দৌলটো প্ৰায় 4 মিটাৰমান ওখ। ইয়াত উই থকা চিন আজিলৈকে পোৱা নাই। আগতে সাফলৰ মাজৰ পৰা এযোৰ ফেঁটী সাপ মাজে মাজে ওলোৱা দেখা পাইছিল। বৰ্তমান ইয়াৰ ওপৰত ইটা বালি শিল টিনৰ চালিয়ে সজা দৌলটো আছে। শিৱৰাত্ৰি এই দৌলটোত পালন কৰা প্ৰধান উৎসৱ। সেইদিনা সাফলৰ ওপৰত নতুন বস্ত্ৰ পৰিধান কৰোৱা হয়। দৌলত সপ্তাহৰ বৃহস্পতিবাৰ আৰু দেওবাৰে ভাগৱত পাঠ কৰাৰ উপৰিও ভাদ মাহত ভদীয়া নাম লোৱা হয়। ইয়াৰ উপৰিও দৌলৰ প্ৰাংগণত ৰাস উৎসৱ পালন কৰা হয়। যোৰহাটৰ গৰখীয়া দৌলৰ বিষয়ে ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।